আজি মই আপোনালোকৰ ওচৰত অন্য এটি সোৱাদ লৈ আহিছোঁ সম্পূৰ্ণ গাঁৱলীয়া পদ্ধতিত। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো বনাই খাই ভাল পাব। এই ৰেচিপিটো শৰীৰৰ বাবে বৰ লাভদায়ক হয়। এই ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে এই পাতটো দেখিছে, এই পাতটো ভেদাইলতা পাত বা পাদুৰী লতা পাত বুলি কোৱা হয়। আজি মই ভেদাইলতা পাতৰ ৰেচিপি বনাবলৈ আৰম্ভ কৰিব লৈছোঁ। প্ৰথমে মই কোমলীয়া কোমলীয়া পাতবিলাক বাছি ছিঙি ল'ম। আপোনালোকে বুঢ়া পাতটো নিদিব। বুঢ়া পাতটো যদি দিয়া হয় তেতিয়া চব্জিকণ খাবলৈ তিতা হৈ যায়। সেইবাবে মই কোমলীয়া পাতখিনিহে ব্যৱহাৰ কৰিছোঁ। এতিয়া মোৰ পাতখিনি কটা হৈ গৈছে। ইয়াৰ লগতে মই আলুকেইটাও বাকলি গুচাই ল'ম। এতিয়া আলুটো মাজত ফালি লৈ দীঘল দীঘলকৈ কাটিব। এতিয়া আলু গুচোৱা হৈ গৈছে। তাৰপিছত মই ৰচুন, পিঁয়াজ আৰু আদাৰ বাকলিখিনি গুচাই ল'ম। এতিয়া আদা, ৰচুন, পিঁয়াজ বাকলি গুচোৱা হৈ গৈছে। তাৰপিছত মই আদা ৰচুনখিনিয়ে খুদুনা এটাত পিচি লৈছোঁ। এয়া চাওক, মাছকেইজনী কি ধুনীয়াকৈ খেলি আছে। এতিয়া মাছকেইজনী বাকলি গুচাই লওঁ বলক। মাছখিনি মই এটা এটা কৰি ভালদৰে চাফা কৰি লৈছোঁ। মাছখিনি চফা কৰা হৈ গৈছে। তাৰপিছত মই চফা পানীত ভালদৰে ধুই ল'ম। এই ৰেচিপিটো বনাবলৈ সামগ্ৰী কেইবিধ হ'ল: এটা পিঁয়াজ দীঘল দীঘলকৈ কাটি লৈছোঁ, ৰচুন আদা খুন্দি লৈছোঁ, বিলাহী দুটা কাটি লৈছোঁ, মান ধনিয়া পাত লৈছোঁ আৰু লগত লৈছোঁ জলকীয়া 3টামান। মছলাৰ ভিতৰত লৈছোঁ নিমখ এচামুচ, হালধি এচামুচ, জিৰা আধা চামুচ, ধনিয়া আধা চামুচ আৰু লৈছোঁ মিট মছলা আধা চামুচ। এতিয়া প্ৰথমে মই ভেদাইলতাখিনি মিক্সি গ্ৰাইণ্ডাৰত পিচি ল'ম। আপোনালোকে মিক্সি গ্ৰাইণ্ডাৰত পিচি ল'ব। এতিয়া মোৰ পাতখিনি পিছা হৈ গৈছে। তাৰপিছত মাছকেইজনী হালধি অকণমান আৰু নিমখ অলপমান দি মই মাছখিনি প্ৰথমে ফ্ৰাই কৰি ল'ম। এতিয়া গেছটো অন কৰি কেৰাহীখন বহাই ল'লোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে মই মিঠাতেল দি দিছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে মই মাছকেইজনী এজনী এজনীকৈ দি দিছোঁ। মাছকেইজনী এপিঠি সিজাৰ পিছত সিপিঠি সিজিবলৈ মই লুটিয়াই দিছোঁ। মাছখিনি সিজা হৈ গৈছে। এতিয়া মই প্লেট এখনত নমাই দিছোঁ। যিহেতু মাছখিনি মই জোলত দিম সেইবাবে বেছি কাঢ়া কৰা নাই, অলপ সিজোতে মই নমাই দিছোঁ। একেখিনি তেলতে মই আলুকেইডোখৰ ফ্ৰাই কৰি ল'ম। যিহেতু বইল কৰা নাই, আপোনালোকে যদি বইল কৰি ল'ব বিচাৰে তেনেহ'লে বইল কৰি ল'ব পাৰে। মই বইল কৰা নাই বাবে ফ্ৰাই কৰি লৈছোঁ। আলুখিনি ফ্ৰাই হৈ গ'ল। আলুখিনি মই 2 মিনিটমান ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই প্লেট এখনত নমাই ল'লোঁ। এতিয়া মই সকলো বস্তু এপদ এপদকৈ দি যাম। প্ৰথমে পিঁয়াজ আৰু কেঁচা জলকীয়াকেইটা দি মই ভালদৰে লৰাই দিম। পিঁয়াজখিনি অলপ ৰঙচুৱা টাইপ হ'লেই মই আদা ৰচুনৰ পেষ্টখিনি দি পুনৰ লৰাম। এয়া পিঁয়াজখিনি আৰু আদা ৰচুন। এতিয়া মই বিলাহীকেইডোখৰ দি দিছোঁ। বিলাহীকেইডোখৰ আকৌ পুনৰ লৰাই দিম। বিলাহীখিনি অলপ লেৰেলি যোৱা নিচিনা হোৱাৰ পিছতে মই মছলাখিনি দি যাম। প্ৰথমে হালধি, নিমখ, জিৰা, ধনিয়া দি দিছোঁ। তাৰপিছত মই হেতাখনেৰে পুনৰ লৰাই দিম। মছলাখিনি অকণমান সিজিবৰ বাবে মই পানী অলপ দি দিম। এতিয়া মছলাখিনি সিজিবৰ বাবে ঢাকনখন লগাই দিছোঁ।
পুনৰ ঢাকনখন খুলি মই মছলাখিনি আকৌ লৰাই দিম। এয়া মোৰ মছলা সিজিলেগৈ। তাৰ লগে লগে মই আলুকেইডোখৰো দি দিছোঁ। ভালদৰে লৰাই লোৱাৰ পিছত আলুখিনি অলপ দেৰি সিজিবলৈ দিম। আলুখিনি সিজা হোৱাৰ পিছতে মই পিচি থোৱা ভেদাইলতা পাতখিনি দি পুনৰ হেতাখনেৰে ভালদৰে লৰাই দিম। এতিয়া সিজিবৰ বাবে মই ঢাকনখন লগাই দিছোঁ। এয়া চব্জিখিনি উতল আহিছেগৈ। এতিয়া মই অলপমান পানী দি দিছোঁ। যিহেতু মই প্ৰথমত পানী দিয়া নাই, সেইবাবে মই পিছত অলপমান পানী দি আকৌ হেতাখনেৰে লৰাই এতিয়া সিজিবলৈ ঢাকনখন পুনৰ মাৰি দিম। এতিয়া ভালদৰে উতল অহাৰ পিছতে মই মিট মছলাখিনি দি দিছোঁ। তাৰপিছত পুনৰ হেতাখনে লৰাই 5 মিনিটমান সিজিবলৈ দিছোঁ। 5 মিনিট সিজাৰ পিছতে মই এতিয়া মাছকেইজনী দি দিম। তাৰপিছত মই 1 মিনিট সিজিবৰ বাবে ঢাকনখন লগাই দিছোঁ। এয়া ভেদাইলতা মাগুৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া মই বাউল এটাত গৰমে গৰমে উলিয়াই লৈছোঁ। আপোনালোকে এনেদৰে বনাই গৰম ভাতৰ লগত পৰিৱেশন কৰিব। মাগুৰ মাছত যিহেতু ভিটামিন ডি, কেলছিয়াম, আয়ডিন আদি পোৱা যায়, সেইবাবে ভেদাইলতাৰ লগত মাগুৰ মাছৰ যদি জোল খোৱা হয় তেতিয়া শৰীৰত বহুত শক্তি